হেল্ল' বন্ধুসকল, অন্য এটা মিনি ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আহক আৰু এইটো মিনি ব্লগ চাই যাওক চবে। আৰু বঢ়িয়াকৈ আজি সাজি আছে আপোনাৰ সমৰে বঢ়িয়াকৈ বৰ্তমান যাবলৈ ৰেডি। আৰু ক'লৈ যাবহেঁতেন বঢ়িয়াকৈ গাড়ী উঠিছে দিছোঁ সি। কেনে খবৰ গাইছ আপোনালোকৰ? মানে গাইছ আমি যাওঁ কাৰণটো হ'লে আজি কাপোৰ বজাৰ কৰিবলৈ যাম। আৰু মানে বহুত দিনটো কাপোৰ গাইছ বজাৰ কৰাই নাই। সেইবুলি ভাবিলোঁ গাইছ এইফালে পাই গ'লোঁ আমাৰ ঘাট, মানে গাইছ নদীৰ কাষত। আৰু বঢ়িয়াকৈ জাহাজত উঠি গাইছ পূৰা এণ্ট্ৰি ল'ম আৰু গাইছ একদম গুৱাহাটীলৈ। আৰু গাইছ ফেঞ্চিত বঢ়িয়াকৈ গাইছ কাপোৰ চাপোৰটো কিনিম। আপোনালোকে গাইছ চাই থাকক আৰু ভিডিঅ'টো বঢ়িয়া সম্পূৰ্ণ গাইছ ভাল হ'ব মই জানো গাইছ। আৰু বঢ়িয়াকৈ আমি জাহাজত উঠা নাই গাইছ, জাহাজৰ আনাখানতে উঠি বঢ়িয়াকৈ ভিডিঅ'টো আপোনালোকক অলপ দেখুৱাই আছোঁ। আৰু গাইছ এইফালে গ'লোঁ অলপ গাইছ আকৌ জাহাজত উঠিবলৈ গাইছ চাওকচোন গাইছ ভিউ একবাৰ গাইছ বঢ়িয়াকৈ জাহাজত উঠি ল'লোঁ গাইছ মানুহকেইটা আহি আছে। কিন্তু তাৰে আগতে মই একবাৰ ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ, চাই লওক গাইছ। খাই গাইছ আকৌ আহি পালোঁ গুৱাহাটী গাইছ, ইটো পাৰৰ পৰা সিটো পাৰ গাইছ। আৰু আপোনালোকে চাই থাকিব পাৰে। আৰু এইফালে গুৱাহাটীত যাম চাওক গাইছ। গাইছ একদম গাড়ী চাওক না গাড়ী একেবাৰে। আৰু গাইছ তাতে বঢ়িয়াকৈ আমি আহি পালোঁ। আৰু গাইছ ফুলৰ মালাগিলা মোৰ বিয়াৰ কাৰণে সেই কৰিছে নেকি গাইছ, ক'ব নোৱাৰোঁ আৰু গাইছ। এতিয়া মোৰ বিয়াত গাইছ ইয়াৰ পৰাই ফুল দিব লাগিব, কমতে পাই বোলে গাইছ নে কি কয় গাইছ। আৰু বঢ়িয়াকৈ এইফালে কলা মাৰ্চেছখন বঢ়িয়াকৈ ওলাই গুচি গ'ল ফেঞ্চি বজাৰেদি। আৰু বঢ়িয়াকৈ আমি উঠেন বজাৰ কিনিবলৈ ৰেডি। আৰু এইফালে আপোনাৰ দাদাক দেখা পালোঁ চাওকচোন। বৰ্তমান গাইছ এখত কিন্তু বহুত ভাইৰেল হৈ আছে এই ইনষ্টাগ্ৰামত। আৰু বঢ়িয়াকৈ আমি পৰঠা তৰঠা খাই লৈ আৰু ঘৰলৈ এইফালে ৰাও হৈ যাওঁ বুলি ভাবিছোঁ। আৰু এইফালে বঢ়িয়াকৈ ঘৰলৈ যাওঁ বুলি ভাবিলোঁ আৰু গাইছ। আৰু গাইছ মোৰ লগটো আৰু মই একেলগে গাইছ আহি আছিলোঁ, কিন্তু গাইছ কেমেৰাটো অলপ ফাটি গ'ল। মানে গাইছ অলপ লাইট চাইট জ্বলিছেতো গাইছ, কেমেৰাটো ভাল নহয় গাইছ। মোৰ এটা আইফোন নহয় গাইছ। আইফোন দি বঢ়িয়াকৈ ভিডিঅ' কৰাম একদিন গাইছ, সপোন আছে। আৰু গাইছ এইফালে চাওকচোন বঢ়িয়াকৈ গাইছ চিৰিত উঠি লওঁ। আৰু গাইছ চিৰিত উঠিও গাইছ বহুত ভাল লাগিছে। গুৱাহাটীত আহিলে কিন্তু গাইছ মই এইটোত উঠোৱে গাইছ, বহুত ভাল লাগে মোৰ কিবা গাইছ, বহুত ভাল লাগে গাইছ, কি ক'ম আৰু গাইছ। আৰু কোনে কোনে উঠি পাইছে মোক এটা কমেণ্ট কৰিব জনাব গাইছ। আৰু এইফালে বঢ়িয়াকৈ 20 কপিমান গাইছ ফটো তুলিম বুলি ভাবিলোঁ গাইছ, ফটো তুলি ল'লোঁ গাইছ। মোৰ ইনষ্টাগ্ৰামত পাই যাব আপোনালোকে এই ফটো কপি গাইছ। আৰু ইনষ্টাগ্ৰামৰ মোৰ নামটো আৰু সমৰ বুলি আছে এতিয়া। আৰু বঢ়িয়াকৈ গাইছ সমৰ বুলি মাৰিলে গাইছ আহি যাব ইনষ্টাগ্ৰামটো মোৰ গাইছ। আৰু বঢ়িয়াকৈ তাতে ফ'ল' কৰি দিব চবে গাইছ এটা এটা। আৰু বঢ়িয়াকৈ গাইছ মই গুৱাহাটী পাই গ'লোঁ গাইছ, মানে গুৱাহাটী আকৌ গাইছ সেইটো পাৰে যাওঁ। আপোনালোকক নেক্সট টকাত গাইছ আৰু মোৰ বিহুৰ কাপোৰখিনি গাইছ কেনেকৈ কি কিনিলোঁ গাইছ দেখাই থাকিম গাইছ বিহুত। আৰু গাইছ চাব পাৰে ইয়াতে বঢ়িয়াকৈ আৰু সুন্দৰ হিচাপে গাইছ আমি আহি আছোঁ। আৰু গাইছ পূৰা ৰাতিও হৈছে গাইছ, পূৰা কেইটা বাজিল গাইছ, বাজিছে গাইছ 8টা বাজিছে মই ঘৰত চালোঁ গাইছ। আৰু বঢ়িয়াকৈ আৰু গাইছ এটা সুন্দৰ হিচাপে গাইছ যাই আছোঁ। আৰু ইয়াতে গাইছ মই এটা কথা ভাবি পাওঁ গাইছ, জাহাজ যায় গাইছ, জাহাজৰ পৰা কৰিলে গাইছ কিবা পঢ়লোঁ গাইছ, মই জীয়াই থাকিমনে গাইছ? থাকিম কিয় জানে গাইছ। আৰু মোৰ অলপ সাঁতুৰিব গাইছ জানোতো গাইছ সেইকাৰণে। আৰু গাইছ পূৰা ভিউটো আৰু একবাৰ গাইছ দেখাই দিছোঁ, ৰাতিৰ ভিউ গাইছ এইটো। এই বা গাইছ কি বম লাগিছে ন গাইছ, বম লাগিছে একেবাৰে। আৰু এইফালে আমি গাইছ আহি পালোঁ ঘৰ। আজিলৈ মিনি ব্লগটো খিনিতে গাইছ। বেলেগ এটা মিনি ব্লগ লগ পাওঁ আজিলৈ ভিডিঅ'টো বাই বাই।